নমস্কাৰ এছএছ ষ্টুডেণ্টক এটা আপডেট দিব বিচাৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰত এছএছ পাছ কৰিছে অৰ্থাৎ 2025 বৰ্ষত এছএছ পাছ কৰিছে তেওঁলোক কোন এলিজিবল হ'ব ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডৰ কাৰণে অৰ্থাৎ এছএছ স্কুটিৰ কাৰণে যোৱা বছৰ যি স্কুটি আছিলে সেয়া 75% আৰু 60% আছিলে 60% আছিলে আপোনাৰ ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে আছিল 75% কিন্তু যোৱা বছৰ গাইডলাইন চেঞ্জিং কৰা হৈছিল যে এই বছৰ যি স্কুটি আছিলে সেই স্কুটি নিয়ম সলনি কৰা হ'ব বুলি কৈছিলে অৰ্থাৎ ছোৱালীৰ কাৰণে হয়তো 75% ধৰা হ'ব আৰু ল'ৰাৰ কাৰণে 80% ধৰা হ'ব কিন্তু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৈছিল যে এই বছৰৰ পৰা ল'ৰা ছোৱালী দুয়োটাকে 80% হ'লেহে স্কুটি দিয়া হ'ব কিন্তু মামায়ে কৈছে আকৌ 75% পালে হে স্কুটি দিয়া হ'ব কি কৈছিলে দুইটাই মই আপোনালোকৰ মন্তব্য শুনাই দিছোঁ আপোনালোকে শুনি লওক কি কৈছিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাণীকান্ত কাকতি আঁচনিখনৰ সংশোধনী হৈছে বিস্তৃত তাৰ যিটো সংশোধিত ৰূপ এইটো প্ৰকাশ পাব কিন্তু অহা বছৰৰ পৰা কোৱা হৈছে যে অকল 80% পোৱা ছাত্ৰ ছাত্ৰীয়েহে বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটি আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম অহাবাৰৰ পৰা নিদিওঁ তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই গতিকে মন বেয়া হ'ব পাৰে সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম প্ৰায় 50,000 ছোৱালী এইবাৰ স্কুটি পাব